হয়তো ইণ্ডিয়ান আৰ্মিৰ এই চাকৰিটোক মূল্যই দিব নোখুজিব। কিন্তু আজি ইণ্ডিয়ান আৰ্মিৰ এই পোছাকযোৰৰ কাৰণে গৌৰৱ যে ল'ৰাজনৰ গালৈ ফুল ছটিয়াইছে, ভগৱান নিচিনাকৈ মানি তেওঁক ফুলৰ মালা পিন্ধাইছে, ফুল ছটিয়াইছে মাকে। আৰু ইণ্ডিয়ান আৰ্মিৰ সেই বিশেষ গৌৰৱৰ সেই টুপিটো পৰিধান কৰি লৈছে আৰু ৰাইজৰ মাজত আঁঠু কাঢ়ি সেৱা কৰিছে, প্ৰণাম জনাইছে। অৰ্থাৎ ঘৰৰ প্ৰত্যেকগৰাকী সদস্যই ভগৱানৰ মূৰ্তিলৈকে যেনেকৈ ফুল ছটিয়াই তেনেকৈ ফুল ছটিয়াইছে, যেনেকৈ ৰঙা সেন্দুৰৰ ফুট দিয়ে তেনেকৈ ফুট দিয়াইছে, ভগৱানক যেনেকৈ ফুল ছটিয়াই তেনেকৈ ভগৱানক যেনেকৈ প্ৰণাম কৰে তেনেকৈ প্ৰণাম কৰিছে আৰু মিঠাই খুৱাই দিছে। আৰু এই গোটেই নীতি নিয়মখিনি ঘৰখনত কৰা নাই, গাঁওখনৰ দলঙৰ ওপৰত। এতিয়া আপোনালোকে দেখিছে দেউতাকে মূৰত বগা ফুল আৰু দুবৰি বন দিছে আৰু তলত থকা যি থাপনা নাইবা মিঠাই নাইবা পানীত চবতে এপাহ এপাহকৈ ফুল দি গৈছিল তেওঁ। এয়া নিয়ম তেওঁলোকৰ নাই অন্য কিবা বিশ্বাস সেয়া আমি নাজানো, বাট এক ভগৱান তুল্য সন্মান শ্ৰদ্ধা বা ভক্তি কৰা নিচিনা অনুভৱ কৰিলোঁ এই সময়ত উপস্থিত থাকি। ভগৱান নিচিনাকৈ বুলি শব্দটো এইকাৰণে কৈছোঁ, প্ৰত্যেকগৰাকী সদস্যই এনেকৈ ধূপ আৰু চাকি গছ ফুৰাই দিছে তেওঁৰ সন্মুখত আৰু ৰাইজৰ ওচৰত প্ৰাৰ্থনা কৰিছে, ৰাইজৰ ওচৰত সেৱা লৈছে, নাইবা তেওঁক প্ৰত্যেকগৰাকীয়ে এনেকৈ মিঠাই খুৱাইছে। মন কৰিবলগীয়া বিষয় এইটোৱে আছিল যে জোতা চেণ্ডেল খুলি প্ৰত্যেকগৰাকী লোকে দলংখনকে এক পবিত্ৰ মজিয়া হিচাপে মানি লৈছিল আৰু তাতে তেওঁলোকে সেই আৰাধনা কৰিছিল। আনকি ঘৰৰ পোহনীয়া কুকুৰটোকো এনেকৈ আঁঠু কঢ়াই বা এনেকৈ প্ৰণাম কৰাইছিলে। মুঠতে সৰু কি ডাঙৰ সকলোকে একেটা নিয়মকে কৰা দেখিছিলোঁ, যেনেকৈ সেন্দুৰৰ ফুট দিয়া, ফুল ছটিওৱা বা নাইবা বিচনীৰে বিচি দিছিলে নিজে নিজে। আনকি মিঠাই আৰু পানী খোৱাৰ পিছত প্ৰত্যেকগৰাকী লোকে মুখখন মচি দিছিলে। এই নিজাববীয়াকৈ একো কৰিব লগা হোৱা নাছিলে। যেনেকৈ মই মুঠতে ভগৱান তুল্য হিচাপে যেনেকৈ মানে সেই শব্দটোহে এইখিনি সময়ত প্ৰতিষ্ঠা কৰিছোঁ। মোৰ হিচাপত এয়া এক ভগৱান তুল্য এক ব্যৱহাৰ, শ্ৰদ্ধা বা আদৰণি আছিল। আৰু গাঁৱৰ ৰাইজ আছিল উপস্থিত আৰু গাঁৱৰ ৰাইজকো সেই প্ৰণাম কৰাৰ পিছত ৰাইজকো এনেকৈ মানে ধূপ ধূনা জ্বলাই ৰাইজৰ আশীৰ্বাদ লোৱা হৈছিল আৰু প্ৰত্যেকগৰাকী ৰাইজৰ সদস্যই সেই একেই নিয়ম কৰিছিল। আৰু এয়া হয়তো গাঁৱৰ চহা লোকসকলৰ প্ৰকৃত মনটোৰ পৰা ফুটি ওলোৱা আত্মগৌৰৱ আৰু শ্ৰদ্ধা ভক্তি, যিয়ে ইণ্ডিয়ান আৰ্মিৰ সেই পোছাকযোৰ অৰ্থাৎ টুপিটোক অৰ্থাৎ ইণ্ডিয়ান আৰ্মিৰ প্ৰতিগৰাকী জোৱানৰ মান সন্মানক আৰু অধিক আগবঢ়াই দিছে, আগুৱাই দিছে। শুনামতে তেওঁ অগ্নিবীৰৰ জোৱান হিচাপে নতুনকৈ নিযুক্তি পাইছে আৰু ট্ৰেইনিঙৰ পৰা ঘূৰি অহাৰ পিছত এয়া দৃশ্য আছিল গাঁওখনত বা দলংখনৰ ওপৰত। আৰু বহুতে এই চাকৰিটোক মূল্য দিব নিবিচাৰিব আৰু বহুতে হয়তো তেওঁক ক'ব বা তেনেকুৱা লোকসকলক ক'ব, আৰু এটা বেলেগ চাকৰি ট্ৰাই কৰিবিচোন, তই পাৰিবিতো, ট্ৰাই কৰিছাচোন। মানুহে IAS IPS হোৱাৰ পিছত যিটো আনন্দ ফূৰ্তি কৰে সেই আনন্দ ফূৰ্তি এই চহা গাঁওখনত। এয়াই তেওঁলোকৰ কাৰণে সৰ্বোচ্চ, এয়াই তেওঁলোকৰ কাৰণে আত্মগৌৰৱৰ এক বিষয় বা এক চাকৰি।